পৰিছে সেই বিশেষ ভিডিঅ'টো জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আহিছে যে এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ বিশেষ ভিডিঅ' কি আছে অন্তিম সময়ত কেমেৰাত বন্দী হোৱা সেই বিশেষ ভিডিঅ'টো সকলোৰে মাজত উৎকণ্ঠাই বিৰাজ কৰিছে ডিলিট কৰি দিয়া হৈছিল সেই সময়ৰ ভিডিঅ'টো আৰু কিন্তু তাৰ পূৰ্বৰ এটা ভিডিঅ' খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হৈছিল কিন্তু সেই সময়ৰ ভিডিঅ' ডিলিট কৰি দিয়া হৈছিল কিন্তু ডিলিট কৰাৰ পিছতো এছআইটিৰ চাইবাৰ এক্সপাৰ্টে উদ্ধাৰ কৰিছে ভিডিঅ'টো অমৃত প্ৰভা আৰু আন এজনৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে সেই ডিলিট কৰা ভিডিঅ' আৰু সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে ডিলিট কৰিছিল ভিডিঅ'টো অমৃত প্ৰভা মহন্তই আৰু এই ভিডিঅ'টোত সহায়ক হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আহিছে যে এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সেই সময়ৰ ভিডিঅ'টো সেই সময়ৰ ভিডিঅ'টোত আচলতে কি আছিল কেনেদৰে আছিল জুবিন গাৰ্গে মৃত্যুৰ সময়ত কেনে পৰ্যায়ত আছিল সেই ভিডিঅ' ইতিমধ্যে লাভ কৰিছে এছআইটিয়ে কিন্তু সেই সময়তে ডিলিট কৰি দিয়া হৈছিল সেই বিশেষ ভিডিঅ'টো পূৰ্বৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ এইসমূহ হৈছে পূৰ্বৰ ভিডিঅ' যিসমূহ ভিডিঅ' খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হৈছিল অমৃত প্ৰভা মহন্তই খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল এইসমূহ ভিডিঅ' ইয়াত পাৰ্টিত থকা সেই ভিডিঅ' আৰু তাৰ পিছ মুহূৰ্তত জীৱনৰ শেষ মুহূৰ্তৰ ভিডিঅ' বন্দী হৈছিল কেমেৰাত কিন্তু ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথাত অমৃত প্ৰভা মহন্তই সেইসমূহ ভিডিঅ' ডিলিট কৰিবলৈ বাধ্য হৈছিল অমৃত প্ৰভা মহন্তৰ সেইসমূহ ভিডিঅ' ডিলিট কৰিছিল বুলি উল্লেখ কৰিছে এছআইটিৰ তদন্তত এছআইটিৰ জেৰাত এই কথা স্পষ্ট হৈছে আমি পুনৰবাৰ কৰিছোঁ যে সিদ্ধাৰ্থ শৰ্মাৰ কথাত ভিডিঅ' ডিলিট কৰিছিল অমৃত প্ৰভা মহন্তই আৰু সেই বিশেষ ভিডিঅ' জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ অন্তিম সময়ৰ ভিডিঅ' এতিয়া এছআইটিৰ হাতত পৰিছে আৰু এই এছআইটিৰ হাতত পৰা ভিডিঅ'ৰ পৰা এতিয়া সহায়ক হ'ব এছআইটিয়ে তদন্ত কৰাত কিন্তু এইসমূহ ভিডিঅ' আমি দেখুৱাইছোঁ পূৰ্বৰ ভিডিঅ' যিসমূহ ভিডিঅ' খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হৈছিল কিন্তু মন কৰিবলগীয়া বিষয়টো হৈছে জীৱনৰ শেষ মুহূৰ্তৰ ভিডিঅ'টো অৰ্থাৎ জুবিন গাৰ্গে মৃত্যুক কেনেদৰে আঁকোৱালি লৈছিল কি হৈছিল সেই ভিডিঅ' মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথাত অমৃত প্ৰভা মহন্তই ডিলিট কৰি দিছিল কিন্তু এছআইটিৰ চাইবাৰ এক্সপাৰ্টে ইতিমধ্যে অমৃত প্ৰভা আৰু আন এগৰাকী মোবাইলৰ পৰা উদ্ধাৰ কৰিছে সেই ডিলিট কৰা ভিডিঅ'খিনি আৰু এছআইটিৰ হাতত পৰিছে সেই ভিডিঅ' আমাৰ হাতত নাই কিন্তু পূৰ্বৰ দৃশ্য আমি দেখুৱাইছোঁ এনেদৰে জীৱন মৃত্যুৰে খেলিছিল এইগৰাকী জুবিন গাৰ্গক আৰু জুবিন গাৰ্গক সহায়ৰ বাবে আগুৱাই অহা নাছিল এইসকল লোক লাইভ জেকেটো পিন্ধিবলৈ দিয়া নাছিল গতিকে অৱহেলা কৰা হৈছিল চূড়ান্ত অৱহেলা এইসকল ধুৰন্ধই ইতিমধ্যে কেইবাটাকো গ্ৰেপ্তাৰ কৰিছে আৰু প্ৰবাসী অসমীয়া সকলোকো তলব কৰা হৈছে সকলো আহিব লাগিব জুবিন গাৰ্গে ন্যায় লাভ কৰিবই লাগিব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে স্পষ্টকৈ আজিৰ দিনটোত ঘোষণা কৰিছে মাত্ৰ 10টা দিনৰ ভিতৰতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে প্ৰাণৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় লাভ কৰিবই লাগিব জুবিন গাৰ্গৰ জীৱনৰ মৃত্যুৰ শেষ মুহূৰ্তৰ অন্তিমটো ভিডিঅ' ইতিমধ্যে এছআইটিৰ হাতত পৰিছে খণ্ড খণ্ডকৈ পূৰ্বৰ দৃশ্যাংশবোৰ এনেদৰে প্ৰকাশ কৰা হৈছিল সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে পূৰ্বৰ দৃশ্য এইসমূহ পূৰ্বৰ ভিডিঅ' এনেদৰে খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হৈছিল মন কৰিব এয়া হৈছে পূৰ্বৰ দৃশ্য কিন্তু মেনেজাৰ ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাৰ কথাত লাগি অমৃত প্ৰভা মহন্তই জুবিন গাৰ্গৰ শেষ উশাহৰ সেই ভিডিঅ' ডিলিট কৰিছিল জুবিন গাৰ্গে মৃত্যুক আঁকোৱালি লোৱাৰ ভিডিঅ' কেমেৰাত বন্দী হৈছিল কিন্তু জীৱনৰ সেই শেষ মুহূৰ্তৰ ভিডিঅ'টো কেমেৰাত বন্দী হৈছিল যদিও ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ কথাত অমৃত প্ৰভা মহন্তই ডিলিট কৰিছিল অমৃত ప్రభা মহন্ত আৰু আন এগৰাকী লোকৰ মোবাইলৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে সেই ভিডিঅ'খিনি মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে অমৃত ప్రభা মহন্ত আৰু আন এগৰাকী লোকৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে সেইসমূহ ভিডিঅ' আৰু ইতিমধ্যে এছআইটিৰ হাতত পৰিছে আৰু এছআইটিৰ হাতত পৰা মানেই এই তদন্তত সহায়ক হ'ব এছআইটিৰ বাবে কিন্তু এছআইটিৰ হাততে আছে সেই বিশেষ ভিডিঅ' এই যি দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে পূৰ্বৰ দৃশ্য এয়া হৈছে খণ্ড খণ্ডকৈ সেই মুহূৰ্তত প্ৰকাশ কৰি থকা এটা ভিডিঅ' এয়া হৈছে পূৰ্বৰ ফটো এয়া হৈছে পূৰ্বৰ দৃশ্য কিন্তু আমাৰ হাতত খবৰ আহি পৰিছে যে এছআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ শেষ উশাহৰ জীৱনৰ অন্তিমটো মুহূৰ্তৰ সেই বিশেষ ভিডিঅ' যি ভিডিঅ' বন্দী হৈছিল কেমেৰাত সিদ্ধাৰ্থৰ কথাত ভিডিঅ' ডিলিট কৰিছিল অমৃত প্ৰভা মহন্তয়ো মিছা মাতিছিল ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মাই নিজক বচাবৰ বাবে ভিডিঅ'সমূহ তৎক্ষণাত ডিলিট কৰাৰ নিৰ্দেশ দিছিল
প্ৰত্যেকটো মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাৰ সেই ভেঙুচালি সেই যি অৱহেলা স্পষ্ট হোৱা পৰিলক্ষিত হৈছে প্ৰত্যেকটো দৃশ্যত আপুনি যদি মন কৰে হাতুৰি থকাৰ অৱস্থাটো কোনোবাই কৈছে যে জুবিনৰ ওচৰলৈ যা জুবিন গাৰ্গে হাতুৰিব পৰা নাই জুবিনৰ ওচৰলৈ যা আৰু তেতিয়াই সিদ্ধাৰ্থ শৰ্মাই হাত বাউলি দি কৈছিল যাব নালাগে একো নাই এনেদৰে বাধা দিছিল আৰু তাৰ পিছত জুবিন গাৰ্গে অকাল মৃত্যুক আকলি ল'লে আমাৰ মাজৰ পৰা গুচি গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বা মৃত্যুৰ মুহূৰ্তত সেই বিশেষ ভিডিঅ' বন্দী হৈছিল কেমেৰাত অমৃতপ্ৰভা মহন্ত আৰু আন এগৰাকী লোকৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে ভিডিঅ'খিনি মন কৰিবলগীয়া বিষয়টো হৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই অমৃতপ্ৰভা মহন্তক কৈছিল যে ভিডিঅ' ডিলিট কৰ আৰু সেই মৰ্মে অমৃতপ্ৰভা মহন্তই ডিলিট কৰিছিল সেই ভিডিঅ' আৰু ইতিমধ্যে SIT বা CIDৰ চাইবাৰ এক্সপাৰ্টে মোবাইলৰ পৰা সেই ডিলিট হোৱা ভিডিঅ'খিনি পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই ভিডিঅ'খিনি বৰ্তমান SITৰ হাতত আছে গতিকে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' কি আছিল জুবিন গাৰ্গে কেনেদৰে মৃত্যুক আকলি লৈছিল কেনেদৰে শেষ নিশ্বাস ত্যাগ কৰিছিল সকলোৱে জানিবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে সেই ভিডিঅ' আমি পাম নে নাপাম এই প্ৰশ্নও এতিয়াও আছে SITৰ হাতত সেই ভিডিঅ' আহি পৰিছে বুলি আমাৰ হাতত তথ্য আহিছে খবৰ আহিছে আমি এতিয়াও সেই ভিডিঅ' দেখিবলৈ পোৱা নাই আমি এতিয়াও সেই ভিডিঅ' চাব পৰা নাই আমি পূৰ্বৰ ভিডিঅ'হে আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ পুনৰবাৰলৈ কৈছোঁ এয়া হৈছে পূৰ্বৰ দৃশ্য এই দৃশ্যংশ আপোনালোকে প্ৰথমেও দেখিছে জুবিন গাৰ্গে কেনেদৰে কক বকাইছিল জুবিন গাৰ্গক কেনেদৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল পৰৱৰ্তী পৰ্যায়ত এটাকৈ খণ্ডকৈ ভাইৰেল কৰা হৈছিল সেই ভিডিঅ' কিন্তু বৰ্তমান জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ শেষ সময়ৰ ভিডিঅ' SITৰ হাতত পৰিছে সিদ্ধাৰ্থৰ কথাত ভিডিঅ' ডিলিট কৰিছিল অমৃতপ্ৰভা মহন্তই ধুৰন্ধৰ সিদ্ধাৰ্থ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা কিমান ধুৰন্ধৰ আছিল কিমান চতুৰ আছিল আপুনি এই কথা ইয়াৰ পৰাই স্পষ্ট কৰিব পাৰিব জানিব পাৰিব যে সিদ্ধাৰ্থ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই অমৃতপ্ৰভা মহন্তক কেনেদৰে নিৰ্দেশ দিছিল এই ভিডিঅ' ডিলিট কৰিবৰ বাবে আমি পুনৰবাৰলৈ কৰিছোঁ আমি যি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে পূৰ্বৰ দৃশ্য ইয়াতখনৰ দৃশ্যাংশ দেখুৱাম ইয়াৰ্টত কেনেদৰে সকলোৱে প্ৰবাসী অসমীয়া লগতে জুবিন গাৰ্গক লগত লৈ গৈ এইসকল ধুৰন্ধৰে কেনেদৰে পাৰ্টি কৰিছিল সেই দৃশ্যাংশ দেখুওৱা এইবোৰ ভিডিঅ' খণ্ডকৈ প্ৰকাশ কৰা হৈছিল এই ভিডিঅ' সকলোৰে হাতত আছে এই ভিডিঅ' বৰ্তমান সকলোৰে হাতত আছে কিন্তু জীৱনৰ শেষ মুহূৰ্তৰ জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰা সেই ভিডিঅ'টো আমাৰ হাতত নাই এই ভিডিঅ' কিয়নো ডিলিট কৰিবলৈ দিয়া হৈছিল সেই ভিডিঅ' বৰ্তমান SITয়ে উদ্ধাৰ কৰিছে CIDৰ চাইবাৰ এক্সপাৰ্টে সেই ভিডিঅ' উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SITৰ হাতত পৰিছে আমি পুনৰবাৰলৈ কৰিছোঁ সেই ভিডিঅ' বৰ্তমান ৰাজহুৱা হোৱা নাই সেই ভিডিঅ' বৰ্তমান কাৰো হাতত নাই কেৱল মাত্ৰ আছে অনুসন্ধানকাৰী দলৰ হাতত SITৰ হাতত আছে সেই বিশেষ ভিডিঅ' জুবিন গাৰ্গে মৃত্যুৰ শেষ মুহূৰ্তত কেনেধৰণৰ সন্মুখীন হ'বলগীয়া হৈছিল জুবিন গাৰ্গে কেনেদৰে প্ৰাণ হেৰুৱাইছিল সেই ভিডিঅ' বা সেই দৃশ্য বন্দী হৈছিল কেমেৰাত আৰু সেই ভিডিঅ' এতিয়া SITৰ হাতত পৰিছে মন কৰিব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই অমৃতপ্ৰভা মহন্তক ধমক দিছিল বা নিৰ্দেশ দিছিল যে ভিডিঅ' ডিলিট কৰি দে আৰু সেই মৰ্মে অমৃতপ্ৰভা মহন্তই তাৎক্ষণিকভাৱে ভিডিঅ' ডিলিট কৰিছিল কিন্তু ভিডিঅ' ডিলিট কৰাৰ পিছতো CIDৰ চাইবাৰ এক্সপাৰ্টে সেই ভিডিঅ' এতিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অমৃতপ্ৰভা মহন্ত আৰু সমান্তৰালভাৱে আন এগৰাকী লোকৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে ভিডিঅ'খিনি এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ SITয়ে লাভ কৰিছে জুবিনৰ মৃত্যুৰ শেষ সময়ৰ সেই বিশেষ ভিডিঅ' সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে ভিডিঅ' ডিলিট কৰিছিল অমৃতপ্ৰভা মহন্তই আৰু SITয়ে লাভ কৰা ভিডিঅ'টো সহায়ক হ'ব এতিয়া জুবিনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে আপুনি যদি এই খবৰ চাই আছে তেনেহ'লে লিখিবলৈ নাপাহৰিব #JusticeForZubeenGarg বিভিন্নজনে বিভিন্ন কমেণ্ট কৰিছে আমি কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ চালমান চাবা চৰকাৰে লিখিছে #JusticeForZubeenGarg পৰিস্মা গগৈ লিখিছে #JusticeForZubeenGarg মৌচুমী কলিতাই লিখিছে লগতে মুনমুনে লিখিছে #JusticeForZubeenGarg দিব্যজ্যোতি বৰুৱাই লিখিছে #JusticeForZubeenGarg যদি আপুনি এই খবৰ চাই আছে তেনেহ'লে আপুনিও লিখিবলৈ নাপাহৰিব #JusticeForZubeenGarg কিয়নো জুবিন গাৰ্গৰ পত্নী গৰিমা হত্যা গাৰ্গে স্পষ্টকৈ উল্লেখ কৰিছে আৰু মাত্ৰ 10টা দিনৰ ভিতৰতে জুবিন গাৰ্গে ইয়াৰ আমঠো আৰ্থফ জুবিন গাৰ্গে ন্যায় পাব লাগিব সকলোৱে এই দাবী উত্থাপন কৰিছে গতিকে ডিজিটেল আন্দোলনৰো এতিয়া আৰম্ভ হোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত ফেচবুক ইনষ্টাগ্ৰাম বিভিন্ন সামাজিক মাধ্যমত এতিয়া সকলোৱে লিখিছে কেৱল #JusticeForZubeenGarg জুবিন গাৰ্গে ন্যায় লাভ কৰিবই লাগিব আমি পুনৰবাৰলৈ কৰিছোঁ এটা ডাঙৰ খবৰ যে অমৃতপ্ৰভা মহন্তই এই ভিডিঅ' ডিলিট কৰিছিল কিন্তু আমাৰ হাতত সেই ভিডিঅ' আহি পৰা নাই আমি পূৰ্বৰ দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ কিন্তু আপোনাৰ মন যায় নাই সেই বিশেষ দৃশ্যটো চাবৰ বাবে তেনেহ'লে আপুনি লিখিবলৈ নাপাহৰিব কমেণ্ট বক্সত
SITৰ হাতত পৰিছে সেই বিশেষ ভিডিঅ'। কিন্তু কি আছে অন্তিম সময়ত কেমেৰাত বন্দী হোৱা সেই বিশেষ ভিডিঅ'টোত জুবিন গাৰ্গৰ শেষ নিশ্বাসৰ ভিডিঅ' এতিয়া SITৰ হাতত পৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশ মৰ্মে অমৃত প্ৰভা মহন্তই ডিলিট কৰিছিল মোবাইলৰ পৰা সেই বিশেষ ভিডিঅ'টো।